वेलकम बैक टू माय यूट्यूब चैनल माने गाइस আজি হাজিয়া লাগি আছে পথাৰ বন্ধ করো হাত জোड़ के मैं তো মই ভাবিলো অকন যাই দিও আৰু চাই আহো কিনু কৈ আছে কিহত কোৱা পালে মাই আছে নেকি গাইস তো বলক তুমি যাও গাইস পয়ে থাকিও নহয় গাইস মানে না মুনা দেখিটো গুটেখন মানে এডাল পিনি নচে গাইস ए गुरो ना ना गाइस मोबाइल ड्यू हो गल तुमसे ना हो पाएगा हमें तुम्हारे लक्षण बिल्कुल ठीक नहीं लग रहा है तुमसे ना हो पाएगा तो गाइस माने एना मुना देखिছো एया আমাৰ এফালে এয়া ধান কাটি আছে মজাকে ইয়া গাইস কি মজাকে ধান কাটিছে এই তনা ভুক সুক বুলা বস্তুটো আছে না ও টাইম কিমান আছে ভুক সুক বুলা বস্তুটো আছে না টাইমৰ কথা বাদ দে ধান কাট আজি যে গুটেখিনি যে শেষ হ'ব লাগিব নহলে যে ডাইৰেক্ট যে নেলু খুইdo ভাল দিছে আৰু লাহে লাহে দিব सर আপুনি কিবা এটা কৈ দিব নেকি বাও ভই কাটা যাব তো নে এডালে কলে ভই কাটি দিব গাইস মই এটা কথা বুজি না পাও ধান কাটলে মানো ভই কাটে নে হাত কাটে এটো হাজিয়া কমাই দিব লাগিব গাইস বুজি পাইছে কি বলে তুমি হাজিয়াটো কমাই দিমাও আচ্ছা তহত গুটেও খপাকে যেন হাজিয়া মই 200 টকাকে দিম 200 টকাকে দিম কিন্তু মত গুটে কিটাকে দি এ ৰঙা তুলা পিনাটো না এটো অলপ ভাল আছে গাইস हे भगवान तेरी लीला अपरंपार है ই মানে অকন ভালকে কাম কিটা কয় এয়া চাব হে গাইস মানে বেলেগ গম লাগিছে গম পাইছে না না বুজি পাইছে এ ফেলে আকৌ ইহতে আকৌ এ সাইড বল খেখে কই দিলে কাটি মই আহি না পালু সাইড বল শেষ আৰু এহেতে ধুনিয়াকে কাটি আছে কাটি থাকক আৰু মস্তিকে পথাখন দেখাই দিও আপোনালোকক পথাখন কিমান ধুনিয়া আপোনালোকে চাওকচোন কি ধুনিয়া পথাৰ कौन है ये लोग कहां से आते हैं এখন কোন ইগুতে ধান মানে গাইস এই আমাৰ চাইজন হাজিয়া লাগি আছে আসলে গুটেখন একদম পথাৰকে খম মাজত মানে আছো গাইস পথাৰ খম মাজত আছো আমি পথাৰত খুজকা এক্সপেন্স তো বহুত আছে আমাৰ হেতু কাৰণে অকন দিগদাৰ আছে ओ गाइस माने আপোনালোকৰ লগত এটা মজাকে মানে আলোচনা এটা আছে গাইস तो फिर इतना जोर से काय को चिल्ला रहा है स्टाइल है बाबू भैया राजू का स्टाइल ये बाबूराव का स्टाइल है মানে সাইটা হাজিয়া লাগিছে গাইস এইকিটা তাকে ভাবিছো মাতে খুৱাউনে মাংসে খুৱাউনে কণীয়ে খুৱাউনে সয়াবিনে খুৱাউনে মানে কিয়েনে মানে বুজি পাইছে তাকে আও বুলি কিনো খাও আপোনালোকে কমেন্টত জনাই দিবচোন মানে মই ভাবিছো সয়াবিনটোকে আনোৱা ओवर एक्टिंग करता साला ओवर एक्टिंग की औलाद अब तेरे को बराबर होता नहीं क्या बोलने को পইচা পাতি না হেহেত খুপাকো আকৌ 350 কে 4 ডালক 1400 টকা দিব লাগিব এবেলে বহিত বুলো মাছ এটাকে ধংগো গাইস তো গাইস মানে মই পঠালে কিহৰ কাৰণে নাহু আপোনালোকে বুজি পাইছে মানে কেছটো এনেকা টাইপ গাইস মই মানে মালটো মানে অকমান মানে বগা আছো না মানে কুলা হৈ যাম মানে গাইস এটো কাৰণে মানে মই নাহু মানে এইটো দেখিছ না আমাৰ লঠৌ গুটি মুয়া समझ रहे हो ना আমাৰ এখেতাকো তামাম ধান কাটে গাইস আৰু এফালে আৰু গুটে পথা হাল মাৰি দিছো আজি গাইস আজি মই আহিছো না পথা মানুহ চাগে বলিয়া হৈ গৈছে গো গাইস দেখিছে মোক কিমানে মাটি থাকে গাইস মোক বুজি পাইছে গাইস মানে ভিডিওটো মানে অকমান ধেমালি কৰিলো আৰু এতিয়া ধান যে কাটি আছিল হাজিয়া বুলি কৈছিলো হাজিয়া নহয় গুটে হবা ঘৰ মানুহে হয় নেকে বহি আছে এটো এক্সট্ৰা দিছো হল বুলে গাইস এটো মানে এক্সট্ৰাকে বহি আছে
আৰু এইফালে চাহটো খাই আছে খাই কৰি লৈ পেলাই তেনেকৈ আকৌ লাগি দিমগৈ মানে ধানটোতো ময়ো কাটি আছোঁ গাইছ মানে এনেই আৰু কাটিব নাজানো অকণ অকণ কাটো আৰু হ'লেও শিকি আছোঁ আৰু তাকে ছোৱালী তোৱালী এজনী চাওকচোন বিয়াখন পাতিব লাগে আৰু গাইছ বাই বাই